অনুৰোধ জনাইছোঁ আৰু লগতে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ সমাজকৰ্মী জেকচন দৈমাৰী ডিমাকুচি তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে মই সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ কুশল বড়ো ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ওদালগুৰি জিলা তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবাৰ মই চিনাকি কৰি দিবলৈ ওলাইছোঁ মণিৰাম বড়ো সমাজকৰ্মী ডিমাকুচি তেখেতক এখন টেক থিয় দি তেখেতৰ চিনাকি দি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে মই আমাৰ সন্মানীয় উদ্বোধক শ্ৰী জয়চাং বড়ো তেখেতক মঞ্চৰ উদ্বোধনী ভাষণ ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, ভালে আছে না চবে? বল খেলা চালে না নাই? ভাল লাগিছে খেলাটো? তো তিনিদিনীয়া কাৰ্যসূচীৰে যি ২ নং সোণাজুলি স্পৰ্টছ ষ্টাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু নৱমিলন যুৱ সংঘৰ সৌজন্যত এই খেলপথাৰত তিনিদিনীয়া ফুটবল প্ৰতিযোগিতাৰ অন্তিম খেলৰ শেষত তথা আজি অন্তিম দিনৰ শেষৰটি কাৰ্যসূচী প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু এই প্ৰতিকূল বতৰটো নেওচি হ'লেও সাংস্কৃতিক সন্ধিয়া তথা নিকিউল ডাঙৰীয়াৰ গীতৰ শৰাই শুনিবলৈ মনোৰঞ্জন ল'বলৈ মঞ্চৰ আগত উপস্থিত আমাৰ এই গাঁও তথা অঞ্চলৰ ৰাইজ আই মাতৃসকল, বহুত দিনৰ মূৰত অহা নিচিনা লাগিছে আজি ২ নং সোণাজুলি। আগতে খুব আহি আছিলোঁ, গাঁৱৰ বিয়া বিবাহ হ'লে উপস্থিত হৈছিলোঁ, কিবা কাৰ্যসূচী হ'লে আহিছিলোঁ, কিন্তু মাজতে খুব ব্যস্ততা থকাৰ কাৰণে এই গাঁৱত অহা নাছিল। যোৱাবাৰ ফুটবলতো মাতিছিল, কিন্তু বিশেষ কাৰণত মই আহিব পৰা নাছিল। এইবাৰ তেওঁলোকে ফুটবল খেলা চাবৰ কাৰণে মাতা নাই, আপুনি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব যাব লাগে বুলিহে ক'লে মোক। তাৰ কাৰণে ভাবিলোঁ মই ইমান সুন্দৰ খেলখন চাব লাগিছিল, কিন্তু সাংস্কৃতিক সন্ধিয়াটো মানে উদ্বোধন কৰাটো একচুৱেলি সাংস্কৃতিবান মানুহ আনিব লাগে, যি ব্যক্তি নেকি গান গাই হ'লেও এই মঞ্চটো উদ্বোধন কৰিব পাৰে, কিন্তু তেওঁলোকে নামানি নাই। আপোনালোকে যাব লাগে, গ'লে ভাল হয়। এইটোৰ কাৰণে মই ভাবিছিলোঁ মানে পাকে পোকাৰে যদি মিলি যায়, আমাৰ আপোনালোকৰ অতিকৈ শ্ৰদ্ধাৰ স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকো লগত লৈ আনিম বুলি, কিন্তু দুৰ্ভাগ্য তেখেতে চৰকাৰী কাৰ্যসূচী থকাৰ কাৰণে চাউথ আফ্ৰিকা যাব লগা হ'ল। সেইকাৰণে আজি তেখেতক মই আনিব নোৱাৰিলোঁ, নহ'লে এই তেনেকুৱা কাৰ্যসূচী এই গাঁৱত মানে আহিব পৰা নাই আৰু এই গাঁৱৰ লগত দুখ সুখৰ কথা সমস্যাৰ লৈ কথা পাতিব পৰা নাই। গতিকে সেই চেগতে মই আনিম বুলি ভাবিছিলোঁ। যিয়ে নহওক তেখেতৰ হৈ যিহেতু আমি কেইজনমান ব্যক্তিয়ে দায়িত্ব লৈ কাম কৰি আছোঁ আৰু সেই হিচাপত ময়ো এজন এই কামটো কৰি আছোঁ যিহেতু, গতিকে গাঁৱৰ সমস্যা অভাৱ অভিযোগৰ কথা আমি পিছত কথা পাতিম, আজি লগ নাপাতোঁ। গতিকে আজি এই সুন্দৰ মুহূৰ্তত ইমান ধুনীয়া আবেলি মানে বতৰো ইমান ধুনীয়া বতাহ বলি আছে, বৰষুণো অহা নাই, গৰমটোও নোহোৱা হৈ গ'ল। কেইদিনমান আগত যিটো গৰম আছিল সেইটোও নাই। গতিকে ইমান আবেলিটো মই দীঘলীয়া বক্তব্য ৰাখি মানে সময় নষ্ট কৰিব বিচৰা নাই। আমাৰ এই মাত্ৰ এজন ইয়াৰে গাঁৱৰ বাসিন্দা তথা গাঁৱৰে যুৱক, উঠি অহা যুৱক ইমান সুন্দৰকৈ গান এটা পৰিৱেশন কৰিলে আৰু তেখেতক মই অনুৰোধ কৰিম পিছত বাৰু কৰি থাকক, যাতে এই গাঁৱৰ পৰাও আমি নিকি কৃষ্ণা ওলাব পাৰে, গাই ওলাব পাৰে, হয় নে নহয়? এই মঞ্চটোৱে তেনেকুৱা মঞ্চটোৱে একচুৱেলি মানে এটা
গায়কে হওক বা গাঁৱত প্ৰতিপান থকা ল'ৰা ছোৱালীক এটা উৎসাহ যোগায় গতিকে এই মঞ্চবিলাক খুব দৰকাৰ তাৰ কাৰণে মই আমাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ খেল হ'ল বেলেগ বস্তু আৰু সাংস্কৃতিক হ'ল বেলেগ বস্তু তথাপিও খেলৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াও তেওঁলোকে ৰাখিছে ইয়াৰ কাৰণটোৱেই হ'ল গাঁৱৰ মানুহে গীতৰ শৰাই শুনাৰ লগতে যাতে গাঁৱৰ ল'ৰা ছোৱালীয়ে অলপ সুবিধা পায় গাবলৈ নাচিবলৈ সেই সুবিধাটো তেওঁলোকে দিছে তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ দিছোঁ তেওঁলোকে এইকেইদিন 3 দিন মাত্ৰ খেলা কিন্তু 1 মাহমান আগৰ পৰাই তেওঁলোকে কষ্ট কৰিব লগা হৈছে এটা খেলা আয়োজন কৰিলে বহুত টকা পইচা খৰচ হয় দৰকাৰ হয় প্ৰয়োজন হয় গতিকে সেইটো মেকআপ কৰিব লাগিলে তেওঁলোকে দৌৰ টু দৌৰ কাৰোবাৰ ঘৰত যাব লাগিব কাৰোবাৰ ওচৰত যাব লাগিব তাতে ঘাট প্ৰতিঘাটৰ কথা শুনি আহিব লাগিব হয় নে নহয় তো বহুত কষ্টও হয় আৰু সেই কষ্টবিলাক শান্ত মন এটা হোৱাটো উজ্জীৱিত কৰিবৰ কাৰণে এটা সাংস্কৃতিক সন্ধিয়া পাইছে তেওঁলোকৰ এইকেইদিন কষ্ট হোৱাটো আজি এই নীতিবৰ গানৰ শৰাইদি গীতৰ শৰাইদি তেওঁলোকৰ অলপ মনটো উজ্জীৱিত হ'ব হয় নে নহয় ভাল লাগিব তো ইয়াৰ লগতে আপোনালোকক এটা মনোৰঞ্জন দিছে কাৰণ 365 দিন টকা পইচা দুখ সুখ তেনেকৈ ঘৰখন অতিবাহিত হৈছে সংসাৰখন গৈ আছে দিনবোৰ গৈছে হয় নে নহয় ৰাইজ তো এই 365 দিনত 364 দিন বাদ দি আজি একদিনটো আপোনালোকে ফূৰ্তি কৰিব সুবিধা পাইছে আৰু এই সুবিধাটো এই আমাৰ 2 নং সোণাজুলিৰ ষ্টাৰ স্পৰ্টছ এছ'চিয়েশ্যন আৰু নৱমিলন যুৱ সংঘৰ কাৰণে পাইছে তাৰ কাৰণে তেওঁলোকক এটা ডাঙৰকৈ হাত চাপৰি মাৰি ধন্যবাদ দিবৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ একেবাৰে কোনোবা কুঞ্জত কৰি আছে সকলোৱে হাত চাপৰি মাৰিব লাগে এয়া হাত চাপৰিয়ে মাৰা নাই তাৰমানে তেওঁলোকক বেয়া পাইছে নেকি আপোনালোকে ইমান কষ্ট কৰি টকা পইচা কিবা কৰি হ'লেও তেওঁলোকে গায়ক এজন আনি দিছে গান শুনাবৰ কাৰণে আপোনালোকক অলপ ফূৰ্তি পাছ কৰিবৰ কাৰণে গতিকে তেওঁলোকক ধন্যবাদ নিদিলে অহাবাৰবিলাকত তেওঁলোকে দুখ পাব ক'ব ইমান কষ্ট কৰাৰ পিছত কি পালোঁ এইটোৱে হিচাপ নিকাচ কৰিব হয় নে নহয় ৰাইজ গতিকে এই হিচাপ নিকাচ কৰিবৰ কাৰণে সুবিধা দিব নালাগে সদায় তেওঁলোকক উৎসাহ যোগাব লাগে আৰু উৎসাহ যোগোৱাটোৱেই হ'ল আপোনালোকৰ কামটো বহুত ভাল হৈছে আৰু যোনে ধন্যবাদ দিব জানে নে তেওঁ সদায় পাই থাকিব যেনেকুৱা আল্লাহ আপোনালোকে যিমানে ধন্যবাদ দিব এই পৃথিৱীখন সৃষ্টি কৰাৰ কাৰণে ভাল আমাক দিয়াৰ কাৰণে সিমানে আপোনালোকৰ আশীৰ্বাদটো সদায় থাকিব সেইটো হ'ল মানুহৰ কেৰেক্টাৰ বা মানে প্ৰাকৃতিৰ নিয়ম তো যিয়ে নহওক আমাৰ মাজে মাজে সাংস্কৃতিক সন্ধিয়াটো কেতিয়াবা এতিয়া অপ্ৰীতিকৰ ঘটনা হ'ব ধৰে কিন্তু অৱশ্যে মোৰ বিশ্বাস ইয়াত নহয় কাৰণ আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাক নাচিবৰ কাৰণে আজিকালি এইটো ল'ব লগা হয় না গতিকে ইয়াত হয়তো নহ'ব পাৰে এইটো নল'লে নাচিব নোৱাৰে কেতিয়াবা মাজে মাজে জুবিন গাৰ্গক আনিলে আমি ভয়ে লাগি যায় এই বহাগ বিহুৰ মানে সাংস্কৃতিক সন্ধিয়াবিলাক কিবা বোলে বোকা ডেন্স কৰে বুজি পাইছে না বোকা ডেন্সটো আকৌ ইটো নকৰিলে নোৱাৰে গতিকে ইয়াতো ইটো যাতে নহওক কাৰণ নীতি বহুত দূৰৰ পৰা আহিছে তেখেতে এই সোণাজুলি বা এই বৃহত্তৰ ডিমাপুচি অঞ্চলটো যাতে বদনাম নহয় ভালকৈ মানে এই সন্ধিয়াখন পাৰ কৰিব পাৰে যাতে ইয়াৰ মানুহ 2 নং সোণাজুলিৰ তথা এই ডিমাপুচি অঞ্চলৰ মানুহে খুব ভাল ব্যৱহাৰ পাতি ভাল খুব সুন্দৰভাৱে মই প্ৰগ্ৰামটো কৰিব পাৰিলোঁ এই কথাটো আমাৰ মেছেজ যাব লাগে এই কথাটো বাহিৰত প্ৰচাৰ হ'ব লাগে তেতিয়াহে আৰু অহা দিনবোৰত আমাৰ কাৰণে উৎসাহজনক আমি বেলেগ বেলেগ গায়ক আনি গায়িকা আনিবৰ কাৰণে সুবিধা এটা বা মানে আমাক মানে আমি আনিবৰ কাৰণে সুবিধা পাম তো মই দীঘলীয়া কৰিব নাযাওঁ আপোনালোকৰ লগ পাই ভাল লাগে মোৰ আৰু এটা প্ৰগ্ৰাম আছে থিয়েটাৰ ইন'গ্ৰেশ্যন কৰি দিব লাগে তাৰ কাৰণে মই অলপ খৰচ কৰিলোঁ যিহেতু আপোনালোকৰ লগত পিছৰ বাৰত বেলেগ প্ৰগ্ৰামবিলাকত লগ পাম আপোনালোকৰ দুখ সুখৰ কথা পাতিম এতিয়া মই এজন মানুহ হিচাপত আল্লাহৰ ওচৰত দোৱা খুজিছোঁ যাতে এই নিশাটো ভালে ভালে যাওক কোনো অপ্ৰীতিকৰ ঘটনা নহওক কোনো দুখ মানে কষ্ট যাতে নহয় সুখেৰে শান্তিময় পৰিৱেশেৰে এই প্ৰগ্ৰামটো এই কাৰ্যসূচীটো পাৰ হওক ইয়ে মই আল্লাহৰ ওচৰত দোৱা মাগিলোঁ আৰু এইখিনি কথা কৈয়ে আপোনালোকক সেৱা জনাই মোৰ এই মঞ্চখন উদ্বোধন কৰি দিলোঁ বুলি ঘোষণা কৰিলোঁ ধন্যবাদ ধন্যবাদ থাকিল ছাৰ আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেত হৈছে মাননীয় শ্ৰী মংগল বাস্কে
বিশিষ্ট সমাজ সেৱক বাদলাপাৰা ফাৰামচক তেখেতক এখন্তে থিয় দি আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।